हेलो एवरीवन बंदना शॉर्ट्स एंड ब्लॉगर अन्य एटी भिडिओ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মোৰো ভালে আজি এঠাইলৈ যাবলৈ ওলাইছো ক'ত যাম আপোনালোকক দেখাই থাকিম তেতিয়ালে বলক ভিডিওটো আৰম্ভ কৰো আজি আমি গৈ আছো নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত মন্দিৰ বালিলেছা কালী মন্দিৰলৈ আৰু ইয়াতে যোগেশ্বৰ মন্দিৰ পালো ইয়াতে যজ্ঞ হৈ আছে আপোনালোকক যোগেশ্বৰ মন্দিৰৰ ভিডিও মই আগতে দিছোৱে আৰু এয়া আমি বাংলাদিয়া পাৰ হলো ভিডিওটো সম্পূৰ্ণকৈ চাই যাবচোন ইয়া আমি আহি পালো শ্ৰী শ্ৰী কালী দেৱালয় বালিলেছা ইয়া মন্দিৰৰ গেট আচ্ছা আমি এতিয়া অকমান চাকি বন্তি লৈ ভিতৰলৈ সোমাই যাম ইয়া মন্দিৰৰ ভিতৰ ভাগৰ পৰিৱেশ প্ৰথমতে এটা শিৱ মন্দিৰ আছে এই মন্দিৰটো 1897 চনৰ বৰ ভূমিকম্পত মাটিত বহি গৈছিল আৰু এয়া মেইন মন্দিৰৰ দৃশ্য মানুহ বহুত হৈছে ভিডিও ভালকে কৰিব পৰা নাই অকণ দেখাইছো ইয়াতে এনেকৈ চাকি বন্তি জ্বলোৱা হৈছে এয়া মন্দিৰৰ ভিতৰ ভাগৰ পৰিৱেশ মাৰ পূজা অৰ্চনা চলি আছে ইয়াতে আৰু ইয়াতে পাৰ হাঁহ এইবিলাক বৰণ কৰি থকা হৈছে এয়া হৈছে বহি যোৱা মন্দিৰটো 1897 চনৰ বৰ ভূমিকম্পত বহি গৈছিলে তাৰপিছতে মেইন কালী মন্দিৰটো বনোৱা হৈছিলে এইটো শিৱদৌল আছিলে এইটো মন্দিৰত বহি গৈছে হেনো ভূমিকম্পত সমৰজা শিৱসিংহই এই মন্দিৰটো স্থাপন কৰিছিলে মন্দিৰ দুটা আৰু এইখন হৈছে বলিশাল পাৰ আৰু হাঁহ ইয়াতে বলি হৈছে আজি বলি দেখুৱা নাই মই দেখাবলৈ অলপ বেয়াও লাগে আৰু মন্দিৰ পৰা আগুৱাই গৈ এনেকৈ এটা কাৰ্যালয় আছে ইয়াতে কুপন দিয়ে বুটমাহ দিয়ে প্ৰসাদ আৰু ইয়াতে এটা কালী পুখুৰী আছে এইটো হৈছে কালী পুখুৰী ইয়াতে বিভিন্ন ধৰণৰ মাছ কাছ আছে ইয়াতে বহুত ডাঙৰ হয় পুখুৰীটো আৰু এই পুখুৰীটোৰ কাষতে এখন দেৱালত নিপু ডেকা বুলি ব্যক্তি এজনে জুবিন গাৰ্গক অংকন কৰিছে আৰু এতিয়া আমি গৈ আছো থেথাৰগোসাঁই থানলৈ বাইকত আহিছো ভিডিও বনাব নোৱাৰি ভালকৈ আৰু আমি আহি পালো থেথাৰগোসাঁই থান আৰু ইয়াৰ ৰাস্তাটো পৰা নামিয়ে এটা শিৱ মন্দিৰ পায় গোটেই পৰিৱেশটো মই দেখাই দিছোঁ এবাৰ ইয়াতে কোনো মানে মন্দিৰ নাই এডাল গছত পূজা কৰা হয় এইখন হৈছে বাৰগোপাল থান ৰাস্তাটোৰ পৰা নামিয়ে শিৱ মন্দিৰটো পায় ইয়াতে শিৱলিংগ এটা আছে মই ভিতৰ ভাগৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ আমি চাকি বন্তি দি উঠিলো এইটো শিৱলিংগ আছে আৰু এয়া শ্ৰী শ্ৰী থেথাৰগোসাঁই থান দপুহা বৰভাগ নলবাৰী ইয়াতে আচলতে থেথা মানে যিবিলাক ল'ৰা ছোৱালীৰ মাত নোলায় আৰু কথা ক'ব নোৱাৰে কথা কওঁতে অলপমান ঠোঁঠা লাগে
তেনেকুৱা ল'ৰা ছোৱালীবিলাকৰ হকে ইয়াতে যদি আখৈ দিয়া হয় তেতিয়াহ'লে মাত ওলাই বুলি কয়। ইয়াতে গামোচা দিব পাৰি, মই গামোচা দিছোঁ ইয়াতে। এডাল কদম গছৰ তলত এনেকৈ পূজা অৰ্চনা কৰি আছে। আৰু ইয়াতে সৰু সৰু ল'ৰা ছোৱালী থাকে, তাক আমি সিহঁতক চকলেট দিছোঁ আনি। আৰু ইয়াতে নাম প্ৰসংগ কৰি আছে। এৰিয়াটো বহুত ডাঙৰ হয়, ইয়াতে এনেকৈ দোকানবিলাক আছে ইয়াতে। আৰু ইয়াতে এখন ডাঙৰ ফিল্ড আছে, কোনোবাই যদি ইয়াতে খানা বনাই খাব পাৰে। খুব সুন্দৰ পৰিৱেশ। আৰু এতিয়া আমি ঘৰলৈ উভতি আহি আছোঁ। আহি থকাৰ পথতে এক নান্দনিক দৃশ্য, প্ৰাকৃতিক সৌন্দৰ্য, কি ধুনীয়া গোটেই পথাৰখন হালধীয়া হালধীয়া হৈ গৈছে। আৰু এয়া এখন পথাৰ, আমি এনেকৈ আহি আছোঁ ৰাস্তাৰ মাজেৰে। গোটেই খেতি পথাৰখন হালধীয়া হালধীয়া হৈ গৈছে, খুবেই ভাল লাগিছে। আজিৰ মোৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে চাই জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।